শ্ৰদ্ধাইজ মই আপোনালোকলৈ নিশাচৰী আত্মা এই নাটখনিৰ আজি দ্বিতীয় খণ্ড আগবঢ়াবলৈ লৈছোঁ। যেতিয়া পিশাচ কেইজনীয়ে মিষ্টাৰ ফাৰ্নাণ্ডেজক হাত বাউলি বাউলি মাতিব ধৰিছে, তেতিয়া মিষ্টাৰ ফাৰ্নাণ্ডেজে গাড়ীখনৰ ভিতৰতে বহি আছে আৰু সেইবিলাক দেখা পাই মিষ্টাৰ ফাৰ্নাণ্ডেজৰ মনতে অকমান ভয় লাগিল আৰু তেওঁ গাড়ীখনৰ দৰজাখন খুলিলে আৰু দৰজাখন খুলিয়েই তেওঁ লগে লগে গাড়ীখনৰ পৰা দৌৰ মাৰিলে। মিষ্টাৰ ফাৰ্নাণ্ডেজ আগে আগে দৌৰি আছে আৰু পিশাচ আৰু ভূতবোৰে পিছে পিছে মিষ্টাৰ ফাৰ্নাণ্ডেজক খেদি খেদি গৈ আছে আৰু এনেকৈ মিষ্টাৰ ফাৰ্নাণ্ডেজ দৌৰিয়ে আছে আৰু এনেদৰে কিছু দূৰ দূৰণিত এনেদৰে গৈ থাকোতে কিছু দূৰ দূৰণিত এটা জুপুৰি ঘৰ দেখিবলৈ পালে আৰু জুপুৰি ঘৰটোত এজনী বুঢ়ীয়ে এটা লেম্প লৈ থিয় হৈ আছে। তেতিয়া মিষ্টাৰ ফাৰ্নাণ্ডেজ বুঢ়ীজনীৰ ওচৰলৈ গ'ল আৰু ওচৰলৈ গৈ বুঢ়ীজনীক ক'লে, আই মোক অকমান আশ্ৰয় দিয়া আই। তেতিয়া বুঢ়ীজনীয়ে ক'লে, হেৰৌ বোপা, তুমি ক'ৰ পৰা আহিছানো? তেতিয়া মিষ্টাৰ ফাৰ্নাণ্ডেজে ক'লে, আই অকমান বহিবলৈ দিয়াচোন, মই বহু দূৰ দূৰণিৰ পৰা আহিছো। তেতিয়া বুঢ়ীজনীয়ে মিষ্টাৰ ফাৰ্নাণ্ডেজক এখন টুল আগবঢ়াই দিলে আৰু সেই টুলখনতে মিষ্টাৰ ফাৰ্নাণ্ডেজ বহিলে। তাৰপিছত বুঢ়ীজনীয়ে জুপুৰিটোৰ ভিতৰলৈ সোমাই গ'ল আৰু জুপুৰিটোৰ ভিতৰত সোমাই এখন দীঘল তৰোৱাল হাতত লৈ তৰোৱালখন ধাৰ দিবলৈ ধৰিলে আৰু বুঢ়ীজনীৰ ওচৰতে দীঘল দীঘল চুলিৰে কেইজনীমান ছোৱালীয়ে হাতত কেইখনমান তৰোৱাল লৈ তৰোৱাল কেইখন ধাৰ দি আছে আৰু এনেদৰে কিছু সময় যোৱাৰ পিছত মিষ্টাৰ ফাৰ্নাণ্ডেজে বাহিৰতে বহি থকা মিষ্টাৰ ফাৰ্নাণ্ডেজে পুনৰবাৰ মাত লগালে, আই আই তুমি ক'ত গ'লা আই? আৰু এনেদৰে মাত লগোৱাৰ পিছত মিষ্টাৰ ফাৰ্নাণ্ডেজে জুপুৰি ঘৰটোৰ খিৰিকীখনেৰে অকমান জুপুৰি ঘৰটোৰ ভিতৰৰ ফালে চালে আৰু চায়ে দেখিলে যে বুঢ়ীজনী আৰু সেই দীঘল দীঘল চুলিৰ ছোৱালী কেইজনীয়ে কেইখনমান তৰোৱাল হাতত লৈ ধাৰ দি আছে আৰু ইতিমধ্যে মিষ্টাৰ ফাৰ্নাণ্ডেজে যে খিৰিকীখনেৰে বুঢ়ীজনী আৰু ছোৱালী কেইজনীলৈ চাইছে সেই কথাখিনি বুঢ়ীজনী আৰু ছোৱালী কেইজনীয়ে গম পায়েই সিহঁতে খিলখিলাই হাঁহি উঠিল। আৰু এনেদৰে যেতিয়া খিলখিলা হাঁহি উঠিল, ফাৰ্নাণ্ডেজৰ মনতে খুব ভয় লাগিল আৰু ভয় লাগি ফাৰ্নাণ্ডেজে পুনৰবাৰ তাৰ পৰা দৌৰিবলৈ আৰম্ভ কৰিলে আৰু এনেদৰে ফাৰ্নাণ্ডেজে দৌৰি আছে দৌৰি গৈ অৱশেষত সাগৰৰ ওচৰ পালে
আৰু সাগৰৰ ওচৰ পাই লগে লগে ফাৰ্নাণ্ডেজে সাগৰলৈ জাপ মাৰি দিলে আৰু এনেকৈয়ে মিষ্টাৰ ফাৰ্নাণ্ডেজে সাগৰত জাপ মাৰি দিয়াৰ পিছত তেওঁ সাগৰৰ পানীত ডুবি গ'ল আৰু সাগৰৰ যিবিলাক ঢৌ আছে পানীৰ ঢৌ আছে সেই ঢৌবোৰে মিষ্টাৰ ফাৰ্নাণ্ডেজক উটুৱাই লৈ যাব ধৰিলে এনেদৰে মিষ্টাৰ ফাৰ্নাণ্ডেজে বহু সময় সাগৰৰ পানীত উটি উটি যাবলৈ ধৰিলে শ্ৰদ্ধা ৰাইজ এয়ে আছিল মোৰ আজিৰ নিশাচৰী আত্মা এই নাটখনিৰ দ্বিতীয় খণ্ড ইয়াৰ পিছৰ খণ্ডটো মই আপোনালোকলৈ আকৌ আগবঢ়াম মই কে কে দাসে নিজে লিখিছো